ফটো তোলা। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, মই ভালে আছোঁ। ৰুলিয়া আহমেদ কুকিং ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। তো আজি আহিলোঁ আপোনালোকৰ লগত এটা ৰেচিপি লৈ। ইয়াতে মই কেইপিচ মাছ লৈছোঁ। এই মাছ মই বনাম, ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এই মাছৰ ৰেচিপিটো মই ইয়াতে মই লৈছোঁ টমেটো, বিলাহীৰ পেষ্ট আৰু কেঁচা জলকীয়া লৈছোঁ, সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ আৰু সৰিয়হ পেষ্ট, আৰু বাকী ইয়াতে ধনিয়া, শুকান জলকীয়া পাউডাৰ আছে, জিৰা পাউডাৰ আছে, বাকী মছলাবিলাক আছে। মই মাছত নিমখ দিছোঁ অলপ আৰু হালধীয়া পাউডাৰ দিছোঁ। ভালকৈ এইটো অলপ হালধীয়া আৰু নিমখে দি এইটো ভালকৈ সানি লওঁ। হালধীয়া আৰু নিমখে দি ভালকৈ মই এইটো সানি লৈছোঁ। অলপমান শুকান জলকীয়া পাউডাৰ দিছোঁ। আগৰ পৰা মই চৌকাত গেছত এটা কেৰাহী বহাই ৰাখিছিলোঁ। কেৰাহী গৰম হৈছে, অলপমান তেল দি দিছোঁ। তেল গৰম হৈছে, এতিয়া মই মাছ কেৰাহীত দি দিছোঁ। মাছ মই আদা ভাজি ল'ম। ইয়াতে আৰু এখন মই কেৰাহী বহাইছোঁ। কেৰাহী গৰম হৈছে, অলপমান তেল দিছোঁ। জিৰা দিছোঁ, শুকান জলকীয়া দিছোঁ, শুকান জলকীয়া মই তেলৰ পৰা ভাজিছোঁ, তেলেদি ভাজি এইটো মই কেৰাহীৰ পৰা মই উঠাই দিছোঁ। পিঁয়াজ দিছোঁ, আদা পেষ্ট দিছোঁ, নহৰু পেষ্ট দিছোঁ 1 চামুচ, হালধীয়া পাউডাৰ দিছোঁ 1 চামুচ, ধনিয়া পাউডাৰ দিছোঁ 1 চামুচ, শুকান জলকীয়া পাউডাৰ দিছোঁ 1 চামুচ, নিমখ দিছোঁ 1 চামুচ, অলপমান লৰাই অলপমান ভাজি লৈছোঁ। আদা নহৰু এইটো কেঁচা চেণ্ট এটা আছে, সেইটো থাকিলে ইমান ভাল নালাগে, চেণ্ট অলপ বেলেগ লাগে। তো মছলা ভাজা হৈছে, মই অলপমান পানী দিছোঁ। আৰু অলপমান ভাজি ল'ম। এতিয়া মাছ ভাজা হৈছে, মই এতিয়া কেৰাহীৰ পৰা এটা এটাকৈ ছাইড কৰি দিছোঁ। মছলা ভাজা হ'ল, এতিয়া
বিলাহীৰ যে পেষ্ট বনাইছোঁ বিলাহীৰ পেষ্ট দি দিছোঁ। বিলাহী সৰিয়হ পেষ্ট দি দিছোঁ। তো মোৰ এতিয়া বিলাহী সৰিয়হ যিবিলাক মছলাৰ লগত মই এইটো চব ভালকৈ তেলত ভাজি লৈছোঁ ভজাই লৈছোঁ। এতিয়া মই পানী দি দিম। অলপমান পানী দিলোঁ। ডিস্টার্ব করে গেছে। তো মাছ দি দিছোঁ। কেৰাহীত আছে অলপমান 2 পিচ মাছ দি দিছোঁ। এক চামুচ গৰম মছলা দিছোঁ আৰু কেঁচা জলকীয়াটো মই এনেকৈ দিছোঁ, মাজেদি ফালি দিছোঁ। আৰু শুকান জলকীয়া যে মই তেলত ভাজিছিলোঁ শুকান জলকীয়াকেইটা দি দিছোঁ। মই 10 মিনিট ঢাকন দি থলোঁ। 10 মিনিট পিছত আকৌ আহিম মই। মিনিট পিছত আকৌ আহিলোঁ মই। এতিয়া মোৰ ৰেচিপিটো হৈছে। গেছ মই বন্ধ কৰি দিলোঁ। তো মই এতিয়া মোৰ গেছ অফ কৰি দিছোঁ। এতিয়া মোৰ ৰেচিপিটো হ'ল। তো ৰুলি আহমেদ কুকিং ব্লগ যিবিলাকে চাই সিহঁতৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু মই যেনেকৈ ফিছ কাৰী মই বনাইছোঁ আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে। তো বহুত টেষ্টি বহুত ভাল লাগে। তো মই এদিন ঘৰত বনাইছিলোঁ খাইছিলোঁ। তো আজি বনাইছোঁ আজি ভাবিছোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ৰেচিপিটো। তো বহুত ভাল লাগে। আৰু মই যেনেকৈ বনাইছোঁ আপোনালোকে বনাব। আৰু আমাৰ চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেলটো প্ৰেছ কৰি অন কৰিব। আৰু ভাল লাগিলে লাইক এটা কৰিব। আল্লাহ হাফিজ।